বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহকচোন আজি মোৰ ভিডিঅ' শিতানত আপোনালোকক কি দেখাম। মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি পুষ্টিকৰ খাদ্যৰ শিতান। আজি মোৰ খাদ্যৰ তালিকাত আছে শেৱালি ফুলৰ বৰ। এয়া মই লৈ লৈছোঁ পিঠাগুড়ি অকণমান গুলগুলীয়া কৰি, তাতে আকৌ আৰু কি দিম চাব দেই। আগতে মায়ে যেতিয়া শেৱালি ফুলৰ পকৰি বনাই দিছিলে তেতিয়া কৈছিলোঁ ইমান তিতা নাখাওঁ দেই। মায়ে কৈছিলে খা স্বাস্থ্যৰ কাৰণে ভাল, শেৱালি ফুল খাব লাগে। শেৱালি ফুল তিতা কাৰণে নাখাইছিলোঁ, কিন্তু এতিয়া বুজি পাইছোঁ শেৱালি ফুল খালে যে আমাৰ দেহৰ কাৰণে কিমান উপকাৰী হয়। এতিয়া ল'ৰা ছোৱালীয়ে নাখায় তিতা কাৰণে, সিহঁতকো ক'ব লাগিব আৰু মায়ে যেনেকৈ কৈছিলে তেনেদৰেই। এতিয়া নিজে যতনাই মেলি নিজে খাওঁ বাৰু। শেৱালি ফুলৰ গোন্ধটো খালি খুব ধুনীয়া লাগে দেই। মই যে ইমান ভাল পাওঁ। শেৱালি ফুল সকলোৱে ভাল পায়। শেৱালি ফুলপাহ ইমান ধুনীয়া, তাৰ গোন্ধটো ইমান ধুনীয়া, কিয় বাৰু সকলোৱে ভাল নাপাব। এনেদৰে সকলো মিক্স কৰি ল'ম। শেৱালি ফুল সকলো ফুলতকৈ অন্যতম। সকলো মানুহে শেৱালি ফুল খুব ভাল পায়। শৰৎ যেতিয়া আগমন হয়, সেই শৰৎ আগমনে শেৱালি ফুলে শৰৎ আগমনৰ বতৰা কঢ়িয়াই আনে। শেৱালি ফুলে গোটেই চৌদিশ আমোলমোল গোন্ধত আমোলমোলাই থাকে। মানুহেনো কিয় বেয়া পাব ন বাৰু, সকলোৱে ভাল পায়। শেৱালি ফুল প্ৰত্যেক ঘৰতে আছে এজোপা এজোপা। আমাৰ ঘৰতো আছে, মোৰ মাৰ ঘৰতো আছিলে। শেৱালি ফুল খুব প্ৰিয়। সৰুতে এটা গান প্ৰিয় আছিলে, আমোলমোল শেৱালিৰ গুণ, যাওঁ বুলি যাবই নোখোজেচোন, কিয়নো পঠিয়াম বাৰু কওকচোন আপোনালোকে। ইমান ধুনীয়া আমোলমোল শেৱালি গুণটো বাৰু আমি বাৰু পঠিয়াব পাৰোঁনে? হয় নহয়? এনেদৰেই সকলো মিক্স কৰি লৈছোঁ। লৈ বৰ বনাম। তিতা অকণমান তিতা হ'ব যদিও খাম আৰু, আমাৰ দেহৰ কাৰণে কিমান উপকাৰী সেয়া আৰু শেৱালি ফুলজোপাহে জানিব। প্ৰকৃতিয়ে শেৱালি ফুলজোপাই ভাবেই চাগে মই তহঁতক ইমান ধুনীয়াকৈ স্বাস্থ্যৰ কাৰণে এটা উপকাৰী গুণ আছে মোৰ, তহঁতক মই দিছোঁ, তহঁতি মোক অনাদৰ নকৰিবি, খা। সেইকাৰণে চাগে গুণটো ইমান ধুনীয়া, ফুলপাহো ইমান ধুনীয়া দেখিবলৈ, নহয়নে? আহক। মই পিঠাগুড়িখিনিৰ লগত হালধি অকণমান মিক্স কৰি দিছিলোঁ, সেইকাৰণে অকণমান হালধীয়া লাগিছে পেষ্টটো দেখিবলৈ। এটা কথা ক'বলৈ পাহৰিছিলোঁ, শেৱালি ফুলজোপা যেতিয়া ফুলে তেতিয়াৰ পৰাই চোতাল সাৰিবলৈ যাওঁতে দুপাহ এপাহ হাতত লৈ শুঙি যাওঁ, চোতাল সাৰি শেষ হ'লে শুঙি ঘৰ পাওঁহি। খোৱাটো এদিনেই হয় বাৰু, খালি তাৰ সুগন্ধ লোৱাটো, ফুলজোপা ফুলি শেষ নোহোৱালৈকে সুগন্ধ লোৱাটোতো থাকেই আৰু। সকলোৰে থাকে নিশ্চয় চাগে ন? আপোনালোকে কমেণ্ট এটা কৰিবচোন। আপোনালোকৰ কমেণ্টবোৰ পাবলৈ বৰ আশাৰে বাট চাই থাকোঁ, কাৰণ উত্তৰটো দিও ভাল লাগে, আপোনালোকৰ কথা বাৰ্তাবোৰ জানিও ভাল লাগে। কমেণ্ট এটা দিব বুলি আশা কৰিলোঁ দেই, দিব। এই যে ক'লোঁ শুঙি যাওঁ আকৌ শুঙি আহোঁ বুলি, আমাৰ পদূলিটো বৰ দীঘল, সেইকাৰণে পদূলিটো সাৰোঁতে আৰু ঘূৰি আহোঁতে বহুতকণ সময় লাগে। সেইবাবে ক'লোঁ যাওঁ আকৌ ঘূৰি আহোঁ বুলি ঘৰলৈ। এয়া মোৰ বৰ বনা হৈ গ'ল। এয়া গৰমে ভাতৰ লগত পৰিৱেশন কৰিবলৈ লৈছোঁ। আজিলৈ আহোঁ, বাই বাই। আপোনালোকলৈ আকৌ এবাৰ নতুনকৈ শুভেচ্ছা জনালোঁ। বাই বাই।